হাই বন্ধুসকল নমস্কাৰ ৱেলকাম বেক টু মাই নিউ এনাডাৰ ব্লগ আৰু আমি আজি গৈ আছোঁ এতিয়া ভূটান ফুৰিবলৈ তো ভূটান ফুৰিবলৈ মানে এতিয়া আমি আহি পালোঁহে কুমৰিঘাটা পাৰ হ'লোঁহে আৰু এতিয়া আমি ধুনীয়া চাহ বাগান পাইছোঁ এয়া চাওক আৰু মোৰ লগত আজি গৈ আছে নিপন ডেকা আৰু আমাৰ দাদা ৰঞ্জিত গোস্বামী দাদা তো চাই থাকক আপোনালোকে ভিডিঅ'টো একদম ধুনীয়া পাব আপোনালোকে আৰু মানে কি হ'ল গাইছ আমি মানে আহিম বুলি মানে আমি হঠাৎ আহিলোঁ ফুৰিব আহিলোঁ মানে তো মানে দাদা ক'লে মানে এপাক সিফালৰ পৰা ফুৰি আহোঁ তো যাওঁ আৰু মানে ভাবিছোঁ যদি আমি ভূটানৰ বৰ্ডাৰৰ ভিতৰত সোমাব পাৰোঁ তেতিয়া সোমাম আৰু যদি পাছ দিয়ে আৰু যদি সোমাব নোৱাৰোঁ নাযাওঁ আৰু এনেই ঘূৰি আহিম আৰু অলপ চাই মেলি তো গাইজ পাই গ'লোঁ এতিয়া মানে ভূটানৰ বৰ্ডাৰ হয়তো ইয়াতে পাছটো ল'ব লাগিব পাৰে চাই লওঁ কি হয় আগত গৈ কিনে সুধিলোঁ বাৰু সুধিলোঁ ছাৰজনক মানে ইয়াতে পাছ ল'ব লাগিব বুলি কৈছে এণ্ট্ৰিত তো পাছটো লৈ লওঁ তাৰপিছত গৈ আছোঁ তো গাইজ এণ্ট্ৰি দিলে ধুনীয়াকৈ আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ তো ব'লক তো গাইজ এতিয়া আমি ভুটীয়া হৈ গ'লোঁ মানে আমি ভূটানত সোমাই গ'লোঁ যিহেতু সেইকাৰণে ভুটীয়া হৈ গ'লোঁ আমি কেনে লাগছে এটা 65 रुपीसত আমি পেট্ৰল ভৰাম পেট্ৰল 65 रुपीस ইন্ডিয়াত 100 रुपीस চলি আছে এতিয়া আমি একদম সস্তা একদম বহুত কম দাম ইয়াতে পেট্ৰলৰ ধুনীয়া লাগিব ড্ৰাইভাৰক নি দিম আমি ৰাস্তাটো ভুল হৈ গৈছিল মানে কি ক'ম মানে আমি সেইটো ৰাস্তা দি যাব খুজিছিলোঁ মানে এতিয়া আমি ইফালে যাম আৰু মানে এইটো আমি প্ৰথমতে ভাবিছিলোঁ কি এইটো ওৱান ৱে ৰাস্তা বুলি ভাবিছিলোঁ এতিয়া নহয় মানে ইফালে যায় ইফালে আহে তো আৰু আমি মানে আগত বেছি দূৰ যাব নাপাম মানে মাত্ৰ 4 কিলোমিটাৰমানহে যাব পাৰিম তাৰপিছত আকৌ ৰিটাৰ্ণ হ'ব লাগিব আৰু তো গাইজ ৰাস্তাৰ কথা কি ক'ম আপোনালোকক বাপৰে বাপ কেতিয়াবা বেৰা ৰাস্তা একেবাৰে ৰাস্তা সদায় তো সদা কেনেকুৱা লাগছে আহি একদম আপোনালোকে আহক এনজয় কৰক আমাৰ ওচৰতে বেছি দূৰ নহয় আমি মাত্ৰ 60-70 কিলোমিটাৰ আহিছোঁ আমাৰ অসমৰ পৰা বাহিৰা চাৰিআলিৰ পৰা বেছি দূৰ নহয় মানে একদম ধুনীয়া একদম মানে আহিব পাৰি আৰু মোটামুটি কেনে লাগছে আৰু এই চাওক কি ধুনীয়া কিবা আৰু এইটো ৰাউণ্ড হৈ আছে দেখোন ইয়াত যাম ৰ'ব উঠিম ইয়াতে তো গাইজ ইয়াতে এইটো কিবা ঘূৰাই দেখোন কি বুলি কয় বা নাম নাজানো পূৰা ধুনীয়াকৈ ঘূৰাই আছোঁ এয়া চাওক কি বুলি বা কয় এইটো নাজানো আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব কি বা হয় এইটো আৰু একদম ধুনীয়া লাগিছে আহি মানে আমি বেলেগ অন্য এখন দেশৰ পৰা আহিছোঁ ন আমি ইণ্ডিয়াৰ পৰা আহিছোঁ আহি এতিয়া আমি ভূটানত সোমাই গৈছোঁ একদম ধুনীয়া লাগিছে আৰু নেচাৰবিলাকৰ কথানো কি ক'ম ইয়াতে চব মোৰ এইফালে পাহাৰে পাহাৰ গছ গছনি বহুত ধুনীয়া একদম তো গাইজ ইয়াতে আহি আমি অলপ ৰখি দিলোঁ মানে অলপ ৰেষ্ট লওঁ বহুতখিনি ফুৰিলোঁ আৰু এয়া ভূটানৰ প্ৰাকৃতিক সৌন্দৰ্য চাওক কি ধুনীয়া এয়া কিবা কৈ দিয়ক দাদা ভূটানত আহিলে আপোনালোকে লগত অৰিজিনেল ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ RC এই তিনিটা বস্তু লৈ আহিব তেতিয়াহে পাছ পাব নহ'লে আপোনালোকে ৰিটাৰ্ণ হৈ যাব লাগিব পাছটো আহিব ভিতৰত সোমাব আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ আৰু মানে কি হৈছিল গাইজ তেতিয়া আহি থাকোঁতে ই ভোটাৰ কাৰ্ডখন অৰিজিনেল লৈ অহা নাছিল সেইকাৰণে মানে ইয়াক সোমাব দিয়া নাছিল কিন্তু বহুতখিনি ৰিকুৱেষ্ট কৰাৰ পিছত ইয়াক মানে সোমাব দিলা আৰু এতিয়া আমি ভূটানত মানে ভূটান দেশত আৰু আমি এতিয়া গাড়ীৰ ড্ৰাইভিং লাইচেঞ্চ গাড়ীৰ অৰিজিনেল RC অৰিজিনেল ড্ৰাইভিং লাইচেঞ্চ আৰু প্ৰত্যেকজন ব্যক্তি যোনজন আহে তেওঁলোকৰ ভোটাৰ কাৰ্ড অৰিজিনেল লগত লৈ আহিব গোটেইখিনি অৰিজিনেল লৈ আহিলে হ'ল আৰু ধুনীয়াকৈ পাছটো দি দিব তো গাইজ ফাৰ্ষ্ট টাইম বিদেশত আহিলোঁ মানে যদিও আমাৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা তথাপি মানে বিদেশ যিহেতু বিদেশে আৰু দেশখন বাহিৰত যিহেতু আৰু আপুনি কি ফাৰ্ষ্ট টাইম নে কি মোৰ ছেকেণ্ড টাইম নেপাল গৈছোঁ নেপাল গৈছে নেকি এবাৰ ছেকেণ্ড টাইম ভূটানত কিন্তু আপোনালোকৰ অনুৰোধ আমাৰ পৰা 60-70 কিলোমিটাৰ আঁতৰত এখন সুন্দৰ দেশ আছে আৰু লগতে ওচৰ চুবুৰীয়া দেশ আমি আহিব লাগে যিহেতু বেলেগ একো নাই পাছ ল'বৰ কাৰণে বিশেষ অসুবিধা নাই পাছটো আহিব পাৰি গতিকে আমি শ্বিলঙলৈকে দূৰ হয় কিন্তু ভূটানলৈকে বেছি দূৰ নহয় ইয়াতে সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশ ভাল লাগে আহিব নিপনৰ ফাৰ্ষ্ট টাইম নে কি বিদেশত ফাৰ্ষ্ট টাইম তো আমাৰ দুইজনৰ ফাৰ্ষ্ট টাইম আৰু এখেতৰ ছেকেণ্ড টাইম মানে ফুৰি থাকে মানে গৈ থাকে অ'টোত ঘূৰি থাকে মানে ঘৰচীয়া নহয় আৰু মানে ঘূৰিয়ে থাকে পুৰা আৰু আমি গাইজ কি ক'ম আমি ফাৰ্ষ্ট টাইম আহিছোঁ
পুৰা বিদ্যা কৰিছে, বহুত ধুনীয়া লাগিছে। তো গাইজ বিদেশৰ পৰা ঘূৰি আহি নিজৰ মাটিত ভৰি দিলোঁ। এতিয়া পুৰা গৈ আছোঁ, এতিয়া ধুনীয়া একদম পুৰা ভাল লাগিল গৈ কিনে, ধুনীয়া। আপোনালোকে আহক চাওক, একদম ধুনীয়া পাব আপোনালোকে। কি কয় দাদা? ফুল এনজয়। ফুল এনজয়। আমি এতিয়া বেলেগ এটা ৰাস্তাৰে আহিলোঁ। আমি যদি আগৰ ৰাস্তাৰে গৈ ৰঙিয়া হৈ গ'লোঁ হয় ভূটানৰ পৰা আমি নাগৰিজুলি হৈ কাটি আহিছোঁ। নাগৰিজুলি হৈ আমি বাঙালীপাৰাৰ পৰা নাকটা হৈ গড়েশ্বৰ হৈ আমি হাতে চালি ওলাম। এতিয়া এটা বেলেগ ৰাস্তা ওলাইছোঁ। আমি দুইটা ৰাস্তাৰে আহিব পাৰে, আপোনালোকে হৈ আহিব পাৰে, এবাৰ ৰঙিয়া হৈ আহিব পাৰে। আমি এতিয়া নাগৰিজুলি হৈ কাটি আহিছোঁ, আমি ৰঙিয়া ৰোডত যোৱা নাই। তো গাইজ এতিয়া গৈ আছোঁ আমি অলপ বগামাটি পিনে, মানে অলপ সেইপিনে পৰা অলপ ফুৰি আহোঁ ধুনীয়াকৈ। মানে যিহেতু ওচৰ বেছি নাই, মানে 2 কিলোমিটাৰ আৰু ইয়াৰ পৰা নাগৰিজুলি চাহ বাগান হৈ কিনে, মানে তাৰ পৰা মোটামুটি 2 কিলোমিটাৰমান এৰি লেফ্ট চাইডে ৰাস্তাটোতে ধুনীয়াকৈ সোমাই আহিলে বগামাটি পায় আৰু, মানে 2 কিলোমিটাৰমান যোৱাৰ পিছত। তো গাইজ বগামাটি পাই গ'লোঁ এতিয়া। তো বগামাটিৰ ভিতৰত সোমাই আছোঁ। এয়া চাওক বগামাটি পিকনিক স্পট, ভিতৰত সোমাই যাওঁ, গৈ কিনে আপোনালোকক দেখাই আছোঁ বাৰু। গাইজ পাই গ'লোঁ বগামাটি, আমি এতিয়া সোমাই আছোঁ ভিতৰত। আৰু গাইজ এয়া হৈছে বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্য। তো বেছি নেদেখাওঁ, মানে সেইবাৰো আহিছিলোঁ ধুনীয়াকৈ, আপোনালোকৰ ব্লগটো দেখাই পাইছে চাগে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই।